হেল্ল' গাইজ, স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মাজত এনেকুৱা এটা ভিডিঅ' লৈ আহি আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। মানে আমি আজি অলপ মানে ৰেণ্ডমলি যাম, মানে আপোনাৰ ষ্ট্ৰেঞ্জাৰ মানুহৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিম। তাতে বহুতো যিকোনো মানুহ হ'ব পাৰে, তাৰ লগত কথা পাতো, কি পাতো নাজানো, কেনেকুৱা ধৰণৰ কি কথা হয় নাজানো। আপোনালোকক ভিডিঅ'টো চালে গম পাব। তো সকলোৱে ভিডিঅ'টো চাব বুলি আশা থাকিল। আৰু আমি আজিৰ পৰা একদম নতুন নতুন কণ্টেণ্ট লৈ আহিম। বাকী মোৰ লগত ভাই আছে, আপোনালোকে গম পাই থাকিব চেনেলটোত মানে কেনেকুৱা ধৰণৰ ভিডিঅ' আহে। আৰু ভিডিঅ'বিলাক এনেকুৱা চিষ্টেমৰ মানে বনাম না, আপোনালোকে চাই সকলোৱে এনজয় কৰিব পাৰে। গাইজ, আমি বেছি দেৰি নকৰোঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি বেয়া নাপায় অকণমান ৰখি দিব নেকি? এটা মানে আমি মানে সাঁথৰ নহয় সাঁথৰ এটা সুধিম, যদি এনচাৰ দিব পাৰে তেতিয়া ঠিক আছে ঠিক আছে। চ' গাইজ, মোৰ আগফালে কেইজনমান ছোৱালী আছে। চ' সিহঁতৰ পৰা কেইটামান কুৱেশ্যনছ সুধিলোঁ সিহঁতক। চ' পাৰে নে নোৱাৰে চাই লওঁ, আৰু যদি পাৰে তেতিয়াহ'লে এটা গিফ্ট এটা দিয়া যাব। চ' ৰাইট। এক্সকিউজ মি, তোমালোকে ইয়াৰে হয় নেকি? মানে আমি কুৱেশ্যন কৰোঁ মানুহক। চ' তোমালোকৰলৈ এটা কুৱেশ্যন আছে, যদি সেইটো যদি এনচাৰ দিব পাৰা দেন এটা গিফ্ট পাবা তোমালোকে। অ'কে, ৰেডি ন গোটেইকেইটা? ঠিক আছে বাৰু, পাৰিলে দিম। পাৰিলে কৈ দিম। তুমি ঠিক আছে। অকণ আগুৱাই আহা, একো নাই। এনেকুৱা এটা কি বস্তু আছে যিটো বস্তু নন ষ্টপ গৰমে হৈ থাকে, ফ্ৰিজত থলেও সি গৰমে হৈ থাকে, কেতিয়াও সি ঠাণ্ডা নহয়? কি কম? আৰু এটা আছে, এটাই এটাত গিফ্ট। আৰু এইটো এটা ট্ৰাই কৰি চোৱা, এইটো পাৰা নে নোৱাৰা। কোনখন কাণ্ট্ৰিত 24 ঘণ্টা আন্ধাৰ হৈ থাকে, মানে এন্ধাৰ হৈ থাকে? অন্ধ্ৰপ্ৰদেশ। কি কৈছিলা? এনিটাইম মানে আন্ধাৰ হৈ থাকে নেকি? কোনখন কাণ্ট্ৰিত 24 আৱাৰ্ছ আন্ধাৰ হৈ থাকে? মই নোৱাৰিম। তুমি নোৱাৰা? তুমি যদি এইটো পাৰা দেন আৰু এটা গিফ্ট পাবা। এবাৰ ভাবা, অকমান টাইম আছে, টাইম দিছো। অন্ধ্ৰপ্ৰদেশ। চৰি নহয়। দুবাৰ এইটো ক'লা। নোৱাৰিম। নোৱাৰিম? এইটো এটা কিন্তু পালা হয় গিফ্ট। আৰু এটা সুধিছো, দিন ৰাতি ঘূৰি থাকে, চাবি নিদিলে ভাগৰি পৰে, যিটো বস্তু আমি সহজতে ইউজে কৰি থাকো, এনি টাইম আমি প্ৰথম কুৱেশ্যনটো সুধিলো। চ' প্ৰথম কুৱেশ্যনৰ এনচাৰ তুমি দিছিলা ন? এইটো আমাৰ ফালৰ পৰা গিফ্ট এটা দিয়া। Thank you so much. ৱেলকাম। আৰু কোনে দিছিলে ছেকেণ্ডটো? তুমি। এইটো এটা লোৱা আমাৰ ফালৰ পৰা। কেনেকুৱা লাগিল? ভালে লাগিল। তোমাৰ? ইজি আছিলে কুৱেশ্যন, ভাল লাগিল। তোমালোকৰ? এওঁলোকে লুকাই আছে, লাজ কৰি আছে তাৰমানে। চ' ঠিক আছে, আমি এবাৰ বেলেগক ট্ৰাই কৰোঁ বলক। মোৰ আগত কেইটামান ভাইটি বা দাদা আছে, সিহঁতক কিবা কিবি কুৱেশ্যন কৰোঁ আৰু আমি অলপ। এক মিনিট ৰ'বাচোন, ব্যস্ত আছ নেকি? নাই, এই তোমালোকক কিবা এটা কুৱেশ্যন সুধিম হা, মানে কিবা কিবি গিফ্ট আছে আৰু কুৱেশ্যনটোৱে যদি এনচাৰ দিব পাৰা আৰু। তোমালোক ইয়াৰে নেকি? নহয়, আমি হাজোৰ ফুৰিব আহিছা বা হাজোৰ পৰা আহিছা গাইছ? ৰঙা আমাৰ ৰঙিয়াতো ঘৰ। হেৰি, তোমালোক মানে দুটামান কুৱেশ্যন কৰিম, যদি এবাৰ কিবা এটা সৰুছে গিফ্ট আছে আৰু হা। মানে ধৰি লোৱা, এনেকুৱা কি বস্তু আছে মানে আমি সদায় ডেইলি দেখি থাকোঁ দেই, মানে সেইটো মানে ৰুলটো মানিবও লাগে। মানে চকু তিনিটা আৰু ভৰি হৈছে এখন। কি বস্তু? তিনিটা চকু আৰু ভৰি হৈছে এখন, সেইটো কথা কিন্তু মানবাও লাগে। বস্তুৰ নাম নে কি? আছে আৰু কিবা কিবি বস্তুতে বুলি ক'লো, মই বস্তু বুলিয়ে ক'লো আৰু। এনেকুৱা এটা এনেকুৱা কি বস্তু আছে মানে তিনিটা চকু আৰু ভৰি এটা? ভাবাচোন, ভাবিছ? তুমি আহ এইফালে, ভাবাচোন। চকু তিনিটা ভৰি এটা। ভাবা। আৰু অলপ ইজি কৰি দিওঁ, ফাইনো কাটে কিন্তু। পুলিচ। দিয়াচোন বাৰু, ভাবাচোন বাৰু কি হ'ব পাৰে। ইজি কৰি দিছো আৰু। ভাবাচোন বাৰু, চকু তিনিটা ভৰি এটা। কথা নুশুনিলে বাৰু কিন্তু ফাইনো কাটে। ভাবাচোন বাৰু, চাই থাকা। কি কৈছা তুমি? চিচিটিভি। তুমি কি কৈছা? মই পুলিচ বুলি কৈছিলো। চিচিটিভি, পুলিচ কৈছে নহয়। ভাবাচোন কি হ'ব পাৰে? মানে তিনিটা চকু আৰু এখন ভৰি, কিন্তু সেই বস্তুটো কিন্তু যদি
ৰুলটো যদি নামানো নহয় সি ফাইনো কাটি দিয়ে বহুত কিন্তু ইজি কৰি দিছো মই তোমালোকক হবা নোৱাৰিম দিয়ক নোৱাৰা নেকি নোৱাৰিম এখন ভৰি তিনিটা এখন ভৰি হ'বই নোৱাৰে ন। আছে কিবা নহয় কিবা আছে নোৱাৰা নোৱাৰো নোৱাৰা কি মই কম নেকি কৈ দিয়ক ভাল লাগিব আপুনি কামো নকৰিব পাৰিব ট্ৰেফিক লাইট ট্ৰেফিক লাইট দে ঠিক আছে ভাল লাগে তোমাৰ নামটো কি ইৰফান তোমাৰ 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 তুমিতো এওঁতো পুৰা দূৰত থাকিল পৰাই কেমেৰা পৰা লাজ কৰে দে ঠিক আছে দিয়া ঠিক আছে না ৰেষ্টুৰেণ্টত আহিছোঁ আৰু ৰেষ্টুৰেণ্টত দুজনী ছোৱালী দেখিছোঁ সুধি লওঁ কুৱেশ্যন কেইটা আহক গাইজ তেতিয়া কৈছিলে মোৰ কাষত এজনী ধুনীয়া ছোৱালী আছে তোমাৰ নামটো মোৰ নাম গীতুমণি কলিতা গীতুমণি কলিতা ক'ত ঘৰ ৰঙীয়া ৰঙিয়া চ' আমি কুৱেশ্যন কৰোঁ যদি তুমি কুৱেশ্যনে এনচাৰ দিব পাৰা দেন তোমালোকে এটা গিফ্ট আছে ধুনীয়া চ' প্ৰথম কুৱেশ্যনটো হ'ল এনেকুৱা এটা কি বস্তু আছে যাৰ তিনিটা চকু আৰু এখন ভৰি কিন্তু আমি তাৰ কথা মানি চলিব লাগে আৰু এবাৰ কোৱাচোন এনেকুৱা এটা কি বস্তু আছে যাৰ তিনিটা চকু আৰু এখন ভৰি কিন্তু আমি তাৰ কথা মানি চলিব লাগে তিনিটা চকু এখন ভৰি কিন্তু তাৰ কথা আমি মানি চলিব লাগে আমি মানে মানি চলোৱে আৰু প্ৰায় মানি চলোৱে কিবা জীৱ হ'ব নেকি এনেকুৱাতো ক'ব নোৱাৰি ন নে তুমি অলপমান ভাবি লোৱা কি হয় তিনিটা চকু এখন ভৰি তাৰ কথা আমি মানি চলো আৰু মানি চলো ভাবা টাইম আছে মানে অলপমান হিন্দিও দিলে ক'ব পাৰিলো হয় আমি মানে ৰাস্তাবিলাকত দেখিয়ে থাকো এইটো বস্তু নিয়মটো থাকে আমাৰ ৰাস্তাতে তিনিটা চকু এখন ভৰি ট্ৰেফিক লাইট অ'কে এটা বাঢ়িছে আমি ছেকেণ্ড কুৱেশ্যনটোলৈকে যাওঁ এনেকুৱা এটা কি বস্তু আছে যিটো বস্তু নন ষ্টপ গৰমে হৈ থাকে ফ্ৰিজত থলেও গৰম হৈ থাকে কিন্তু কেতিয়াও ঠাণ্ডা নহয় ফ্ৰিজত থলেও গৰম হৈ থাকে মানে এনি টাইম সি নন ষ্টপ গৰমে হৈ থাকে কিন্তু সি ফ্ৰিজত থলেও গৰম গৰম হয় পানীটো ফ্ৰিজত থলে ঠাণ্ডা হৈ যাব এইটো গৰম মছলা হ'ব ডাইৰেক্ট দিব পাৰিছে চ' কুৱেশ্যনৰ এনচাৰ কেইটাটো দিলে আজি গোটেইকেইটাই দিয়ে আছে চ' গিফ্টটোতো দিব লাগিব চ' আমাৰ ফালৰ পৰা এইটো গিফ্ট তোমালোকে থেংক ইউ কেনেকুৱা লাগিছে সঁচাকৈ কোৱা ভাল লাগিছে বহুত আৰু ফাৰ্ষ্ট টাইম মই এনেকে গিফ্ট পাই পালো আজি প্ৰথম পাইছো এইটো তো বহুত ভাল লাগিছে আৰু কনফিডেন্সটো কিন্তু মানিব লগা কনফিডেন্স মানে ডাইৰেক্ট এনচাৰ বিলাক দি আছে চ' এবাৰ আমাৰ পাৰ্থ দেখাই আছে তো গাইছ এতিয়া মানে এজন ছোৱালী দেখিছো তেওঁ হাইৱেৰ ওপৰত অকলে ৰখি আছে মোবাইল চাই তো গাইছ মই এতিয়া চাই লওঁ মানে কি ৰিয়েকশ্যন আহে কিছুমান কুৱেশ্যন কৰো যদি দিব পাৰে গিফ্টটো পাব ফাইনেলি এক্সকিউজ মি কি নাম তোমাৰ ইয়াতে ঘৰ নেকি তোমাৰ মোৰ ঘৰ ধেমাজি আচ্ছা কিবা কৰি আছে নেকি আচ্ছা মানে মই তোমাক মাতিলো মানে কাৰণ হ'ল মই কিছুমান কুৱেশ্যন কৰো দেই মানে অচিনাকি মানুহৰ লগত মানে কিছুমান যায় কুৱেশ্যন কৰা যায় হ'লে মই কিবা কিবি তোমাৰ এটা গিফ্ট আছে আৰু যদি তুমি এনচাৰটো মানে দিব পাৰা তো তোমাৰ কাৰণে এটা গিফ্ট আছে ঠিক আছে কৰকচোন বাৰু চাবা দেই কুৱেশ্যনটো মানে এনেকুৱা দিন ৰাতি ঘূৰি ফুৰে চাবি নিদিলে ভাগৰি পৰে দিন ৰাতি ঘূৰি ফুৰে চাবি নিদিলে ভাগৰি পৰে ৱাটছ পাৰ্চি গাইছ পাৰ্চি ৱাটছ বুলি ডাইৰেক্ট কৈ দিছে তো আৰু এটা কুৱেশ্যন আছে বাৰু সেইটো ক'ব পাৰা নে নোৱাৰা মই সুধি আছো বাৰু তো নেক্সট কুৱেশ্যনটো হৈছে মানে এনেকুৱা এখন দেশ আছে দেশখন মানে নন ষ্টপ 24 ঘণ্টা আন্ধাৰে হৈ থাকে দেশখনৰ নামটো কি সেইটো লাগিছিলে 24 ঘণ্টা আন্ধাৰ হৈ থাকে 24 ঘণ্টা আন্ধাৰে হৈ থাকে কিন্তু পোহৰ নহয় অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়া কৈছে নহয় অষ্ট্ৰেলিয়া নহয় ভাবাচোন ভাবা কি হ'ব 24 আৱাৰ আন্ধাৰে হৈ থাকে পোহৰ নহয় মানে কি হ'ব পাৰে ভাবিছো আছো বাৰু আছে বহুত ইণ্ডোনেছিয়া ইণ্ডোনেছিয়া নো নোৱাৰিম দিয়ক নোৱাৰে বোলে ঠিক আছে বাৰু দিন ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে সেইটো এনচাৰ এটা কাৰেক্ট কৈছে ৱাটছ কৈছে তো আমাৰ ফালৰ পৰা এটা গিফ্ট আছে গিফ্টটো তোমাক দি দিওঁ ৰ'বা এক মিনিট কেমেৰা অন আছেতো বাবু বতৰো বেয়া তো এইটো আমাৰ ফালৰ পৰা গিফ্ট দিলোঁ তোমাক সৰু চাই তো বাকী কেনেকুৱা লাগিলে বহুত ভাল লাগিলে এনেকুৱা লাইফত কোনোবাই সুধিছিলে নে কুৱেশ্যন এইটো মোৰ প্ৰথম অভিজ্ঞতা হয় দিয়া ঠিক আছে বাৰু লগ পাম বাৰু দিয়া বাই বাই গাইজ
খতম হৈ গ'ল আমাৰ গোটেইখিনি চ' মানুহৰ ৰিয়েকশ্যন বিলাক খুবেই ভাল লাগিলে কিছুমানে নোৱাৰাটো একো ডাঙৰ কথা নহয় আচলতে বাকীখিনি বাৰু পাৰ্থক্য কৰি দিব আচলতে এইটো এটা আমাৰ এপিছড আছিলে চ' আজি এইটো ফাৰ্ষ্ট এপিছড বাকীখিনি পাৰ্থক্য কৰি দিব ত' ৰাইজ আজিৰ আমাৰ এপিছডটো আপোনালোকে দেখিলে ত' কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু নতুন নতুন এপিছডৰ লগত আপোনালোকক লগ পাই থাকিম ত' আজি আমাৰ নতুন ফাৰ্ষ্ট এপিছড আছিলে ত' পিংকে বনালে ভিডিঅ' আৰু ময়ো পপকৰ্ণে বঢ়িয়াকে ভিডিঅ' বনালো আপোনালোকে আমাৰ পিংক পপকৰ্ণক একদম ছাবস্ক্ৰাইব কৰি যাব আৰু সকলোকে ছাপোৰ্ট কৰিব কি হয় পিংক ভাই কেনে লাগিল? ফাটি গৈছে ত' বাকী বেলেগ একো নকওঁ তাৰা লগত দেৰি হৈছে ঘৰত যাব লাগে কৈ দি ৰাইজক চ' ভিডিঅ'টো আজি এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কি কৰিব লাগিব লাইক এতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ যিমান যি আছে চব কৰি দিয়ক আপোনালোকে আৰু ভাল বেয়াটো কমেণ্ট কৰি জনাওক নে কি পিংক ভাই একদম পপকৰ্ণ ভাই তই কি কথা কৈছ এতিয়া মই বেছি টাইম মই যাওঁ পূজা মোৰ ফাটি গৈছে মই যাওঁ দে যাবি বাকী যি নহওক আপোনালোকে পপকৰ্ণ আছে পপকৰ্ণক বঢ়িয়া শাক একদম বঢ়িয়াকে মস্তি মস্তি শাক আৰু ছাবস্ক্ৰাইব কৰি দিব দিয়ক বাই